বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছো কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছো আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পথ সৃষ্টি কৰি হলেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছো আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জন কল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব অৰুণোদয় নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল চেনি দালিৰ যোগান যিমানবিলাক আমাৰ আঁচনি আছিল পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দুহাৰিছো নিযুত বাবু নিযুত মইনা জীৱন প্ৰেৰণা আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায় সুবিধা এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জন কল্যাণমূলক আঁচনিত 6,000 কোটি টকা আমি ব্যয় কৰিম এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা 6,000 crores আমি বাজেটত উল্লেখ কৰিছো যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ ফ্ল্যাগশিপ স্কিম বিলাকৰ ক্ষেত্ৰত আমি 6,000 কোটি টকা আমি খৰচ কৰিম ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে আপোনালোকে লক্ষ্য কৰিছে 800 কিলোমিটাৰ যেটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাও আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছো ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছো বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰ গুৱাহাটী এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ নগাঁও মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে অৰ্থাৎ ভূমি অধিগ্ৰহণ ৰয়েলটি জিএসটি এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যেটো মানদণ্ড সেই মানদণ্ডৰে আমি আগবাঢ়িম এই আঁচনিত আমি উল্লেখ কৰিছো যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে তাৰ আন দুটা পৰ্যায় বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছো দুখন এয়াৰপোৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছো কাছাৰ জিলাৰ দলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ বাংলাদেশ ভূটান আৰু অসমৰ লজিষ্টিক যেটো কেৰেজ ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছো ইতিমধ্যে আমি ল্যান্ড একুইজিশন আদিৰ কামত আমি হাত দিছো আমাৰ দলু এয়াৰপোৰ্ট আমি এটা প্ৰায় 3,000 crore নিবেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছো আৰু ৰূপসী বিমানবন্দৰ য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহনকাৰী বিমান নামিব পাৰে আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ সিটি পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যেটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহনৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছো আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছো আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহন বা যাতায়াত ৰেল আৰু
বিমান পৰিবহনৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছোঁ ৰাজ্যৰ এছঅপিডি অৰ্থাৎ স্ব-অগ্ৰাধিকাৰ পুঁজি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজি এই বাজেটত উল্লেখ কৰিছোঁ ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম ষ্টৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্টৰেজ তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছোঁ আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছোঁ আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন স্যাটেলাইট সিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ 7,200 বিঘা মাটিত নতুন স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহলেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহলহেঁতেন কলিকতাত নিউ টাউন নহলে কলিকতা এতিয়ালৈকে চক হৈ গ'লহেঁতেন আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহলহেঁতেন আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে স্যাটেলাইট সিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে আমি এটা স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছোঁ আৰু ইতিমধ্যে ল্যান্ড একুইজিশনৰ কাৰণে আৰু প্ৰায় 2100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছোঁ বাট টোটেল কষ্ট অফ ল্যান্ড একুইজিশন উইল বি 6,000 crores কিন্তু এবছৰতে সম্ভৱ নহয় এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছোঁ 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত স্যাটেলাইট সিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম আৰু তাত আমি এটা গ্ৰোথ ইঞ্জিন হিচাপে আমি স্যাটেলাইট সিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছোঁ যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনক একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লম্বা পানীৰ পাইপেৰে যিটোৱে নেকি 100 কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাওঁ তেনেকৈ ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছোঁ এণ্ড নেক্সট 5 years আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছড পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছোঁ আৰু আমি ইয়াত উল্লেখ কৰিছোঁ যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে ভূটানত পানী থাকে অৰুণাচলত পানী থাকে এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছোঁ বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছোঁ যে অসমত বহুত অৰ্গেনিক কাল্টিভেশ্যন হয় কিন্তু অৰ্গেনিক কাল্টিভেশ্যনক আমি বাহিৰত লৈ যাব নোৱাৰোঁ বিকজ আমাৰ অৰ্গেনিক চাৰ্টিফিকেশ্যন নাই এইবাৰ আমি প্ৰায় 15,000 হেক্টৰ মাটিক আমি অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ অধীনত আনিব খুজিছোঁ যাতে আমাৰ পাহাৰীয়া জিলা দুখন বা বিভিন্ন স্থানত অৰ্গেনিকভাৱে উৎপাদিত সামগ্ৰীসমূহক আমি এখন বিশ্ব বজাৰৰ সৈতে সংগঠিত কৰিব পাৰোঁ ইয়াৰ উপৰিও আপোনালোকে জানে যে আমি এটা আঁচনি হাতত লৈছিলোঁ আজিৰ প্ৰায় 3 বছৰ আগতে যে প্ৰতি কেজি অৰ্থডক্স টিত আমি 10 টকা ৰাজ সাহায্য দিওঁ এই আঁচনিখন দিয়াৰ পিছত অৰ্থডক্স টিৰ যিটো পৰিমাণ ই দ্ৰুত গতিত বৃদ্ধি হৈছিলে আৰু আমি চাহৰ যিখন ৰপ্তানি বজাৰ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ
আৰু আমি দেখা পাইছিলো যে 3 বছৰৰ ভিতৰত অৰ্থডক্স টিৰ যেটো গ্ৰোথ উই ৰেজিষ্টাৰ্ড 80% গ্ৰোথ যেটো নিম্নগামী হৈ গৈছিল বজাৰ আমি হেৰুৱাই পেলাইছিলো তাক আমি ৰিক্লেম কৰিবলৈ সক্ষম হৈছিলো এইবাৰ আমি পাৰ কেজি 10 টকাৰ পৰিৱৰ্তে 15 টকা পাৰ কেজি আমি ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছো যাতে অৰ্থডক্স টিৰ ক্ষেত্ৰত অসমে বিশ্ব বজাৰখন দখল কৰিব পাৰে সৰুকৈ আমি জাপানত মাৎসা টি ৰপ্তানিৰ সৰু এটা প্ৰয়োগ আমি আৰম্ভ কৰিছিলো মাৎসা টিৰ প্ৰতি কেজিৰ বাবেও আমি 15 টকা আমি ৰাজ সাহায্য ঘোষণা কৰিছো এইবাৰ আমি আৰু এটা এক ষ্টেপ আগত গৈছো যে অসমৰ পৰা যিমান চাহপাত বিশ্ব বজাৰত ৰপ্তানি হ'ব যেটো অৰ্থডক্স নহয় যাক সিটিসি বুলি কোৱা হয় যেটো মেজৰিটি অসমৰ পৰা যেটো সিটিসি যিমান উৎপাদন হয় 90% অসমৰ সিটিসি টি অসমৰ প্ৰতি কেজি ৰপ্তানি যোগ্য সিটিসি টিত আমি 3 টকাকৈ ৰাজ সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে অসমে ৰপ্তানিৰ বা বিশ্ব বজাৰখন পুনৰ এবাৰ দখল কৰিব পাৰে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছো আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰো প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয় by 2030 Assam will produce 2300 doctors annually produce and intake will go to 3000 কিন্তু এডমিশন ললেতো ডক্টৰ নহয় মাজত 5 বছৰ লাগে 3000 পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব এই বৃহৎ যেটো ফোৰ্স সরকার বা নার্সিং হোমত চাকৰি দি এই ডক্টৰ সকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10000 ডক্টৰ উৎপাদন হ'ব তেওঁলোকৰ কাৰণে ইমান নার্সিং হোমো নাই ইমান গভৰ্নমেন্ট হস্পিটালও নাই সেই কাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছো যে আমি প্ৰতিটো সাব সেন্টাৰত এজনকৈ ডক্টৰ দিম সাব সেন্টাৰত এএনএম নার্স থাকে কিন্তু আমি সংকল্প লৈছো যে এএনএম নার্স নহয় এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব সেন্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তিৰ 33000 পোষ্ট আমি হেলথ ডিপাৰ্টমেন্টত ক্ৰিয়েট কৰাৰ কথা কৈছো যেটো ইট ইজ এ ৰিভলিউশন আমি এনএচএমএডি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিল মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিল নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্স ল্যাবৰেটৰী টেকনিচিয়ান ফাৰ্মাসিষ্ট অৰ্থাৎ 33000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে ওভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্স আমি লাহে কৰি যাম যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিসাৰ্চ কৰিছো ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব সেন্টাৰ পৰ্যায়ত ডক্টৰ নাই Assam will be the first state যত নেকি আমি সাব সেন্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছো যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ এখন ইঞ্জিনিয়াৰিং কলেজ এখন বিশ্ববিদ্যালয় দুটা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা ক্যাম্পাস হৈছে যত মেডিকেল ইঞ্জিনিয়াৰিং ইউনিভাৰ্সিটি সকলো একেলগে থাকে 20-25 হাজাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে আমি অসমত তেনেকুৱা দুটা একাডেমিক গ্ৰোথ সেন্টাৰ বনাব খুজিছো যত ইউনিভাৰ্সিটি থাকিব ইঞ্জিনিয়াৰিং কলেজ থাকিব মেডিকেল কলেজ থাকিব আইটিআই থাকিব গুটেই বিলাক একেলগে থাকে আৰু ই এটা গ্ৰোথ সেন্টাৰত ৰূপান্তৰ হয় আৰু আমাৰ প্ৰতিখন নতুন বিশ্ববিদ্যালয়ত 100 কোটি টকা পুৰণা বিশ্ববিদ্যালয়ত 50 কোটি টকা অটোনমাস কলেজলৈকে 2 কোটিকৈ আমি
এটা এডুকেশ্যন ইনফ্ৰা নিৰ্মাণৰ ওপৰত এই বাজেটখনে গুৰুত্ব দিছে প্ৰাদেশিকৰণৰ বিষয়টোক আমাৰ শিক্ষকসকলৰ ডেট অফ এপইণ্টমেণ্ট লৈ এটা কনফিউজন আছিলে তাকো দূৰীকৰণৰ আমি আশ্বাস দিছোঁ যাতে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব পাৰে আৰু গুৰু দক্ষিণাৰ দৰে মানৱীয় আঁচনিকো আমি আগুৱাই লৈ যোৱাৰ কথা এই বাজেটত উল্লেখ কৰিছোঁ আমি কি ধৰণে এডভান্টেজ আছাম 0.2ৰ জৰিয়তে ৰাজ্যত 1 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছোঁ তাৰ বিষয়েও আমাৰ বাজেটত উল্লেখ আছে মিছন বসুন্ধৰা 4 আমি 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম 25 ডিচেম্বৰৰ পৰা যি আমি সুশাসন দিৱস হিচাপে পালন কৰোঁ আৰু বিভিন্ন সময়ত ৰাজ্যৰ ব্যক্তিসকলৰ মিছন বসুন্ধৰাৰ ওপৰত দিয়া পৰামৰ্শ দুমাহ আমি ষ্টেক হোল্ডাৰ কনসালটেশ্যন কৰিম কৃষক গাঁৱৰ লোক সকলোৰে লগত কথা পাতি যে মিছন বসুন্ধৰাক আৰু কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি আমি থ্ৰু ষ্টেক হোল্ডাৰ কনসালটেশ্যন মিছন বসুন্ধৰাখনক আমি আৰু অধিক জনমুখী কৰাৰ প্ৰস্তাৱ কৰিম CM AAA জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু ইতিমধ্যে সাহায্য পাই থকা যুৱকসকলক ক্ৰমাগতভাৱে আঁচনিখনৰ বাজলৈ লৈ যোৱাৰ কথা আমি এনাউন্স কৰিছোঁ লাখপতি বাইদেউৰ ক্ষেত্ৰত আগতে গ্ৰুপে লোন পালে তাৰ ৰেজিষ্ট্ৰেশ্যন আদি চৰকাৰে ৰেহাই দিছিল এইবাৰ আমি উল্লেখ কৰিছোঁ গ্ৰুপ নহয় ইণ্ডিভিজুৱেল বাবেও যদি কোনোবা আই মাতৃয়ে লাখপতি বাইদেৱে বেংকৰ পৰা লোন পায় আমি ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই দিম আৰু 9 লাখ লাখপতি বাইদেৱে লোন পাব যাতে পাৰে তাৰ কাৰণে আমি ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ডৰ আমি নিৰ্মাণ কৰিম আমাৰ ৰাজ্যৰ দুটা আমি ডাঙৰ আঁচনি হাতত লৈছোঁ যে লাচিত বৰফুকনৰ ওপৰত এখন কমাৰ্চিয়েল ফিল্ম যেনেকৈ শিৱাজীৰ ওপৰত কমাৰ্চিয়েল ফিল্ম নিৰ্মাণ হৈছে তাৰ তেনেকুৱা কমাৰ্চিয়েল ফিল্ম কৰিবৰ কাৰণে বাজেট 200-300 কোটি টকাৰ প্ৰয়োজন আমি থ্ৰু এ ট্ৰান্সপাৰেণ্ট সিলেকশ্যন প্ৰচেছ লাচিত বৰফুকনৰ ওপৰত আৰু কুশল কোঁৱৰৰ ওপৰত দুইটা লাচিত বৰফুকন আমাৰ ইতিহাস কুশল কোঁৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ যোনে হাঁহিমুখে ফাঁচী কাঠত ওলমিছিলে আমাৰ ভাৰতত হাঁহিমুখে ফাঁচী কাঠত ওলমা বহুত ব্যক্তিৰ কথা প্ৰচাৰ হয় কিন্তু কুশল কোঁৱৰ সেই তালিকাত সাধাৰণতে ভাৰতীয় প্ৰেক্ষাপটত কম মানুহে নাম উল্লেখ কৰে এই দুইজন বীৰ এজন ঐতিহাসিক বীৰ এজন সমসাময়িক বীৰ এই দুইজন ব্যক্তিৰ ওপৰত আমি দুখন কমাৰ্চিয়েল ফিল্ম আৰু ভাল যেনেকুৱা ধুৰন্ধৰ লেভেলৰ ফিল্ম আমি দুখন আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰিছোঁ তাৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি 150 কোটি যেনেকৈ বিনিয়োগ কৰিব লাগে আমি তেনেকৈ বিনিয়োগ কৰিম যাতে ছত্ৰপতি শিৱাজীৰ পৰ্যায়লৈকে ভাৰতীয় প্ৰেক্ষাপটত বিশ্ব প্ৰেক্ষাপটত আমি লাচিত বৰফুকনক আমি লৈ যাব পাৰোঁ ইয়াৰ লগতে ৰংঘৰৰ পিছত আমি কাৰেংঘৰ প্ৰজেক্ট আমি হাতত লোৱাৰ কথা কৈছোঁ মধুপুৰ সত্ৰৰ বাবে 35 কোটি টকা আমি প্ৰকল্পৰ কথা ইয়াত কৈছোঁ আৰু ইউনেস্কো হেৰিটেজত ডিমা হাছাওৰ যি আমাৰ শিলাস্তম্ভ আছে যিটো প্ৰাগ ঐতিহাসিক কালৰ শিৱসাগৰ মাজুলীৰ বৈষ্ণৱ পৰম্পৰা আৰু পশ্চিমবংগই যেনেকৈ দুৰ্গা পূজাক ইউনেস্কো হেৰিটেজ কৰিব পাৰিছে অসমৰ বিহুক ইউনেস্কো হেৰিটেজ কৰাৰ বাবে আমি নিশ্চিতভাৱে কামত হাতত ল'ম আৰু এই আমি সংস্কৃতিৰ ক্ষেত্ৰতো আমি এই ধৰণে আগুৱাই যাব খুজিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ চেণ্টিনাৰীও আমি দিল্লীত আমি পালন কৰিম চাহ শ্ৰমিকৰ মাটি আমি 30,000 পৰিয়ালক ইতিমধ্যে প্ৰদান কৰিছোঁ এইবাৰ 1,44,000 পৰিয়ালে মাটি পাব সৰ্বমুঠ আমাৰ টাৰ্গেট হৈছে 3.5 লাখ পৰিয়াল ভাৰত চৰকাৰে প্ৰতিটো পৰিয়ালকে একোটাকৈ যাৰ যাৰ ঘৰ সেই ব্যৱস্থা মতে নাই তেনেকুৱা ব্যক্তিক আমাৰ PMY আঁচনিত আনিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ প্ৰতিটো পৰিয়ালে 1,60,000 টকা কৰি ভাৰত চৰকাৰৰ পৰাও লাভ কৰিব এবাৰ ল্যান্ড এলটমেণ্টৰ পিছত চাহ শ্ৰমিকসকলৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তনৰ বাৰ্তা এই বাজেটে কঢ়িয়াই আনিছে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ পে কমিশ্যন গঠন কৰা হৈছে আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে চৰকাৰৰ উপৰিও সোসাইটি পাব্লিক আন্ডাৰটেকিংছতো মেটাৰনিটি লিভ
চৰকাৰী কৰ্মচাৰীৰ সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটা নতুন আমি কাম হাতত লৈছো যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায় কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে মাক গৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন দেউতাক গৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেই কাৰণে এইবাৰ আমি কৈছো যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি বিদেশী ল্যাঙ্গুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা জাৰ্মান ল্যাঙ্গুৱেজ জাপান ল্যাঙ্গুৱেজ যিমান ল'ৰা ছোৱালীয়ে জাপানিজ ল্যাঙ্গুৱেজ শিকিব জাৰ্মান ল্যাঙ্গুৱেজ শিকিব প্ৰতি গৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছো যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন ল্যাঙ্গুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছো আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্ট সমূহক GI টেগ আৰু আমাৰ